Hi, hello, how are you? নমস্কাৰ মই দেৱজিৎ ৰয় মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম আৰু আজি মই ইউটিউবত মই যেটো প্ৰথম নতুন ইউটিউবাৰ মই ব্লগ বিলাক বনাওতে অলপ কিবা ভুল হ'ব পাৰে তো হিমান এক্সপেৰিয়েন্স নাই গতিকে যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে কমেন্টছত জনাই দিব বা এটো এনেকৈ ক'ব নালাগিছিল কিবা কৰিব নালাগিছিল এইবিলাক কথা মোক জনাই দিব লাগে কাৰণ ইজনে সিজনক ধৰাব পাৰি হয় নে নহয় সো জিনক আজি মই কিছুমান কথা ক'ব ওলাইছো টিকটক ভাৰ্সেস ইউটিউব যেটো বিতৰ্ক চলি আছে সো টিকটক ভাৰ্সেস ইউটিউবৰ বিতৰ্ক কৰিব লগাকৈ কোনো তুলনামূলক বস্তুৱে নহয় ইউটিউব টিকটকৰ লগত তুলনা নহয় টিকটক ইউটিউবৰ লগত তুলনা নহয় মই নিজে এজন ইউটিউব ইউজাৰ্স আৰু এটা নতুনকৈ ইউটিউব নিজে ক'বলৈ ওলাইছো আৰু টিকটকো মই কৰো গতিকে ৰাইজ বা দৰ্শক আৰু মোৰ বন্ধু বান্ধৱী টিকটক কৰা টিকটকৰ লগত ইউটিউবক কম্পেয়াৰ নকৰিবা বা ইউটিউব এটা সম্পূৰ্ণ বেলেগ প্ৰক্ৰিয়া সিস্টেম বেলেগ এটা সফটওয়্যাৰ বা বেলেগ এটা প্ৰসেস ইউটিউবৰ জৰিয়তে বিভিন্ন কাম হয় যেটো ইউটিউব টিকটকত নহয় আৰু টিকটকটো কেৱল মানে এন্টাৰটেইন কৰাৰ কাৰণেহে মই ভাবো আৰু বা নিজৰ টাইম পাস কৰাৰ কাৰণে আৰু তাৰ ওপৰত টিকটকত কিছুমান বহুত ভালৱা কাম কৰিব পাৰি কিছুমান ট্ৰিক্স আছে যে বেসিক্যালি মইতো অভিনয় কৰো অভিনয়ৰ লগত জড়িত আৰু আমাৰ ধপটকিছ বুলি পেজ এটা আছে হেতু চাব লাইক কৰিব সাবস্ক্ৰাইব কৰিব তো হেতু ফলোৱাৰ্স লাগে জিনহক যিসকলে অভিনয় কৰা তেওঁলোকে টিকটকত যথেষ্ট কাম কৰিব পাৰা কাৰণ অভিনয় যিসকলে কৰা তেওঁলোকে জানে যে ওয়াৰ্কশ্বপ বিলাকত এটা ব্যায়াম দিয়ে আইনাৰ আগত চাই এক্টিং সমূহ কৰিব দিয়ে মুখৰ এক্সপ্ৰেছনৰ কাৰণে কৰে তেওঁলোকে যদি টিকটকত এই বিভিন্ন ডায়লগ বিলাক হিন্দী ডায়লগ বা অসমীয়া ডায়লগ সমূহ লৈ তাৰ ওপৰত যদি মানে ভয়েস ওভাৰ কৰিব লাগে ভয়েসটো দিব নালাগে মিলাবই লাগে লিপস সো হে এক্সপ্ৰেছন বোৰ যদি তোমালোকে মানে বিভিন্ন আকাৰে ডায়লগটো মাতি চোৱা বা কিবা এটা কৰা তো তেতিয়া তোমালোকৰ কাৰণে লাভ হ'ব পাৰে এক্সপ্ৰেছনৰ এটা ব্যায়াম টিকটক সঠিক ৰূপত ব্যৱহাৰ কৰিব পাৰে কিয়নো মই কৈছো যে টিকটক এই সময়ত বহুতে ৰোল দি আছে কিন্তু টিকটকক ভাল ক্ষেত্ৰটো ব্যৱহাৰ কৰিব পাৰি ইউজাৰ বিলাকৰ কাৰণে হসাকে মানে এটো ভাল নালাগে কিছুমানে বহুত লাইক বা কমেন্টস পোৱাৰ কাৰণে বহুত কিবা কৰে যেটো কৰিব নালাগে আসলতে কাৰণ মই যিবিলাক ইউটিউবত বা টিকটকত যিবিলাক মই চাও হেবিলাক মানে বাহিৰৰ জেনাৰেলি চাইনা নামটো ললো উপায় নাই চাইনা বা বিভিন্ন বাহিৰা দেশবিলাকৰ যিবিলাক টিকটক ইউজাৰ আছে তেওঁলোকে যিবিলাক ভিডিও বনায় তাৰ ভিতৰত এটা মেছেজ থাকে বা কিছুমান নতুন ক্ৰিয়েটিভ কাম থাকে সো তেওঁলোকৰ টিকটক বোৰ চাই খুব ভাল লাগে কিন্তু অসমৰ টিকটক বিলাক কি প্ৰায় মানে কি কাপোৰ দাঙি দিব কিবা কৰি দিব এইবিলাক কৰিব নালাগে টিকটকত কিন্তু ভাল বস্তু দেখুৱা কাৰণ আমাৰ অসমৰ বস্তুটো সবতে যায় আৰু সোশ্যাল মিডিয়া এনেকুৱা এটা বস্তু যিকোনো ঠাইৰ যিকোনো বস্তু কৰবাত গৈ পাই বা চাব বিচাৰে গতিকে ভাল কাম কৰি দুদিন দেৰিকে ফেমাস হ'বা কথা নাই লাইক দুটা কম পাবা কিন্তু ভাল কাম কৰা টিকটকটো ভালকে ব্যৱহাৰ কৰা তোমালোকৰটো ইউটিউব চেনেল খুলিব নোৱাৰা বা কিবা কৰিব নোৱাৰা টিকটকত কিছুমান তোমালোকে ক্ৰিয়েটিভ কাম কৰা যিবিলাক এৰিয়া পপুলাৰ হক তোমাক চিনি পাও আমি তো হেতু কৰা জিটি কাম কৰিব নালাগে আৰু ইউটিউব ইউজাৰ যিকল অসমীয়া ইউটিউব ইউজাৰ আছে তেওঁলোকৰ ভিতৰত কেইজনমান জঘন্য আছে মই কও পাই নাই তেওঁলোকে মানে কি কৰি থাকে ৰোস্টিং কৰনে কি কৰা ৰোস্টিং নে কিবা কৰা বুলি কয় সো আৰু এখন স্ক্ৰীন আহিছে সো রোস্টিং নে কিবা কৰা বুলি কয় তো হে রোস্টিং নে কিবা কৰা কিটাক মই কলো কিছুমানে কিবা সুপতি অনুষ্ঠান পাতে এইবিলাক চাই একেবাৰে ভাল নালাগে মই দৰ্শক হিচাপে কৈছো কিন্তু ডিম্পুজ বা বিকাশ এনেকুৱা কেইটামানৰ বহুত ভাল লাগে বহুত হিয়তে খুব ধুনিয়া ক্ৰিয়েটিভ কাম বিলাক কৰে বিভিন্ন ঠাইত ফুৰে কিন্তু কিছুমান ইউটিউব চেনেল নো এইবিলাক চাব নোৱাৰি সো নতুনকে ময়ো ইউটিউব কৰিছো চাও কি পাৰো কি বনাব পাৰো কি মোৰ ভিতৰত থকা বস্তু আপোনালোকক দিব পাৰো মই বিভিন্ন ঠাইলৈ লৈ যাম আপোনালোকক ময়ো সো মোৰ ইউটিউব চেনেল দেৱজিৎ ৰয় সাবস্ক্ৰাইব কৰক বেল আইকনটো দবাই দিয়ক আৰু মোকো আপোনালোকে সহায় কৰক মই আপোনালোকক কিবা দিওঁ নে কি কয়